প্ৰায় আগদিনা ৰাতিপুৱাই ভাবিবলৈ আৰম্ভ কৰোঁ যে পাহিক কাইলৈ টিফিনত কি দিম যিটো হেল্ডি হয় টেষ্টি হয় তাৰ লগতে তাই পেটটো ভৰি যায় কি হয় জানেনে ৰাতিপুৱা যেতিয়া শুই উঠে তাৰপিছত ভাত অকণমান খাই যায় সেইকাৰণে মানে পেটটো অকণমান ছেটলহে হয় ভোক কেতিয়াও নমৰে আৰু টিফিন টাইম হোৱাৰ লগে লগে তাই মানে বহুত ভোক লাগে গতিকে অকণমান হেভিও হ'ব লাগে আৰু তাহাঁতে স্কুলত ষ্ট্ৰিক্টলি কৈ দিছে হেল্ডি হ'বই লাগিব কেতিয়াবা ভাবোঁ যে জাংক ফুডে অকণমান দি দিওঁ নেকি অকণমান সোনকালেও হৈ যায় তাতে টেষ্টিও হ'ব কিন্তু নাই সেইবোৰত এলাৱেই নাই গতিকে মই পৰাপক্ষত নিদিওঁ মেক্সিমাম টাইমত মই তাইৰ টিফিনৰ কাৰণে চুজি বা ৰুটি টাইপৰ বস্তুবোৰ বেছিকৈ প্ৰিফাৰ কৰোঁ আৰু চুজিৰ ভিতৰত এই ইডলিটো সাংঘাতিক সোৱাদ লগাও হয় তাই খায়ো ভাল পায় আৰু একদম ইজি হৈ যায় ন তো পাকঘৰত আহি প্ৰথমতে সেই চুজি দৈৰ লগত অকণমান বাটাৰটো বনাই ৰাখি থ'লোঁ এটা ছাইডত অলপ দেৰি পাছত তাত যি ভেজিটেবলছ বিচাৰে বিটৰুট গাজৰ বিনছ যি থাকে সেয়া দি দিব লাগে লগতে স্লাইটলি অকণমান নিমখ আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ যিহেতু অকণমান চেনিও দি দিছোঁ এতিয়া অকণমান দেৰি পাছত সেইখিনি অকণমান যিটো আমাৰ ইডলি ষ্টেণ্ড আছে তাত অকণমান ঘি দি দিছোঁ তাৰ ওপৰত এইদৰে লেয়াৰ বাই লেয়াৰ দিছোঁ আচলতে ক'বলৈহে পাহি টিফিনৰ কাৰণে জানেনে আজি মা আৰু মোৰ ব্ৰেকফাষ্টটো এয়াই হ'ব কাৰণ আমি দুইজনীয়ে খাই খুব ভাল পাওঁ এতিয়া ষ্টিমাৰটো ৰাখি দিছোঁ আগৰ তোমাৰ প্ৰথম প্ৰিফাৰেঞ্চ হ'লে পাহি টিফিনে থাকে সেইটো আগবঢ়াই লৈ এতিয়া মই ভাবিছোঁ ভাতৰ যোগাৰত লাগো কাৰণ কি প্ৰণৱ যাবৰ সময়ত তাক ভাত খুৱাই যাবই লাগিব আৰু আজি জানে এটা স্পেচিয়েল আইটেম বনাবলৈ গৈছোঁ জানো আপোনালোকে আগতে খাইছে নাই খোৱা কিন্তু মই বিয়াৰ আগতে একেবাৰে খোৱা নাছিলোঁ ইভেন তাৰ গুণটো মোৰ ভাল নালাগিছিলে বিয়াৰ পাছত এইটো খাবলৈ মোক স্পেচিয়েলি শিকাইছে মোৰ ননদ সংগীতা মানে ৰিমিয়ে শিকাইছে তাই প্ৰথমে কৈছে এবাৰ খাই চোৱাচোন সেই খাই যি মুখত সোৱাদ লাগিলে এতিয়া এৰিবই নোৱাৰোঁ এতিয়া এনেকুৱা হয় জানে এইটো বনালে সকলোতকৈ বেছি ময়ে খাওঁ সেইটো হৈছে ড্ৰাই ফিছ এই ড্ৰাই ফিছটো অকণমান বেলেগ ধৰণৰ তাৰ কাৰণে অকণমান পেনখন অকণমান তেলটো সৰহকৈ লাগি দিয়ে পিঁয়াজ আৰু বিলাহী এইদৰে ভাজি ল'লোঁ আৰু ইয়াত লাগিব এটা বস্তু সেইটো হৈছে বেঙেনাটো মই একদম চপ কৰি দিছোঁ আচলতে কি জানে বেঙেনাটো একদম গলি যাব লাগে সেনেকুৱা ধৰণৰ এতিয়া চপ কৰি সেইখিনি গোটেইখিনি ভাজি থাকিম যেতিয়ালৈকে বেঙেনাখিনি একদম গলি নাযায় আনটো ফালে প্ৰণৱৰ টিফিনৰ প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিব লগা হৈয়ে গৈছে নহয় আজিকালি ঘৰত আম বহুত অনা হয় কাৰণ কি একদম ছিজনৰ আম গতিকে মই কি কৰোঁ জানে আমৰ সদায় ৰাতিপুৱা শ্বেক বনাই থৈ দিওঁ মালে মোলে প্ৰণৱলে পাহিলে দেউতাক এনেকৈ শ্বেকটো দিয়া নহয় কাৰণ কি দেউতাৰ ডায়েবেটিছ আছে যে গতিকে কাটি পেলাই অকণমান দিয়া হয় আৰু মই এতিয়া সেই মিক্সিৰ জাৰটোতে অকণমান পানীৰ সৈতে মেংগ' অকণমান নিমখ স্লাইটলি যদি প্ৰয়োজন হয় চেনি দি এইটোৱে মই মিক্সিত মাৰি লৈছোঁ আৰু এতিয়া মই গ্লাছত ভৰাই একদম ৰাখি দিম কিন্তু লগতে জানে অকণমান চিয়া চিডছো দি দিছোঁ গতিকে প্ৰণৱে যেতিয়া টিফিনত খাবৰ সময় হ'ব তেতিয়া খাবলৈ বিৰাটেই ভাল হয় এনেকৈ আপোনালোকেও বনাই ৰাখিবচোন ঘৰৰ সকলো তেতিয়া খোৱা হৈয়ে যায় আনফালে মোৰ বেঙেনাখিনিও দেখিছে গলি গৈছে তেলটো ছেপাৰেট হৈছে এতিয়া উলিয়াইছোঁ মই এইটো ড্ৰাই ফিছ এইটো যদি গ্ৰীণ কালাৰ পেকেট নামটো জানো কি বুলি কয় দেখিছে ন আপোনালোকে পেকেটটো সেইটো কিনি খাবচোন যদি আপোনালোকে শুকান মাছ খাই ভাল পায় এইটো সাংঘাতিক ধৰণৰ সোৱাদ হয় আৰু বেলেগো হয় টেষ্টটো জানে ড্ৰাই ফিছখিনি আচলতে পিটিকা হৈ থাকে অকণমান জ্বলা চলা তাত থাকেই দেই এক্সট্ৰা জ্বলা আপোনালোকে খালি দিবলৈ মন গ'লে দি ল'ব পাৰে পানী তিয়াই পেলাই সেইখিনি বেঙেনা যিখিনি ভাজিছোঁ তাতে দি দিব এতিয়া অলপ নিমখ চিমখ সোৱাদ অনুসৰি দি অকণমান আৰু অলপ দি ভাজিলে তাৰ তেলটো ছেপাৰেট হৈ যাব আৰু বাছ গেছটো অফ কৰক এইখিনি যে এনেকুৱা ধুনীয়া লাগে গৰম গৰম ভাতৰ লগত বেলেগ একো নহ'লেও মই খাই দিব পাৰোঁ কিন্তু ট্ৰাই কৰিবচোন আৰু যদি ট্ৰাই কৰিছে কমেণ্ট কৰি জনাব দেই আনফালে ইডলিখিনি যে দি থৈছোঁ ষ্টেণ্ডত সেইখিনি হৈ গ'লগৈ ওলাই পেলাই অকণমান দেৰি ৰখাই দিব লাগে যেতিয়া ঠাণ্ডা হয় তেতিয়া বিৰাট ধুনীয়াকৈ এৰখাই যায় আৰু পাছফালেও চব কি ধুনীয়াকৈ সিজিছে দেখিছে বনাবচোন আপোনালোকে টিফিনত দিব আৰু আইদেউ এইমাত্ৰ উঠি আহিছে উঠিয়ে সদায় কেনকননি এটা থাকেই যে আজি মই স্কুল নাযাওঁ কেলৈ নাজানো বুজাই বঢ়াই পঠাইছোঁ ব্ৰাছ কৰিবৰ কাৰণে আৰু সেইটো মুহূৰ্ততে মই ভাবিছোঁ তাই টিফিনটো পেক কৰি লওঁ পূৰা আৰু পাহি যিটো লাঞ্চ বক্স লৈছোঁ এইটো মই অনলাইন অৰ্ডাৰ কৰিছোঁ আপোনালোকক লিংকটো লাগে যদি ক'ব বাৰু মই দি দিম দেই আচলতে কিজানি ইয়াৰ ৱেইটটো বহুত কম হয় নৰ্মেল টিফিনতকৈ আৰু বহুত বেছি ছেকশ্যনছ আছে দিবলৈও বৰ ধুনীয়া হয় গতিকে মই ইডলি দিলোঁ লগতে অকণমান আম আৰু ঘৰতে মগু এনেকৈ ঘৰত খাবলৈকে ৰেডি কৰিছোঁ সেয়াও অকণমান দিছোঁ তাইক টিফিনত দিলে তাই খাই পিছে জানেনে লগতে চচৰ পেকেট এটা দিছোঁ আৰু এইটো সদায় থাকি দেখিছেনে তাইক এটা বিস্কুট সদায় দিওঁ বাছ তাই টিফিন ৰেডি হৈ গ'ল এনেকৈ ধৰণে যদি দিয়া হয় অকণমান ফ্লেভাৰফুল কৰি তেতিয়াহ'লে টিফিন ডেফিনেটলি শেষ হৈ আহে হেল্ল' নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে কালি জানেনে ডিব্ৰুগড় সাংঘাতিক গৰম ওলাই গৈছিলোঁ কাম এটাত নতুনকৈ কিবা এটা মানে কাম এটা ষ্টাৰ্ট কৰিছোঁ চাওঁ কিমান দূৰ আগবাঢ়ে কি হয় আপোনালোকৰ লগত জনাম বাৰু পাছত কি হয় নহয় কালি ওলাই গৈছিলোঁ জানেনে ইমান গৰম কালি ডিব্ৰুগড়ত সাংঘাতিক ধৰণৰ গৰম এনেকুৱা গৰমত আমাৰ শৰীৰটোক ঠাণ্ডা দিয়াৰ এটাই বস্তু আছে সেইটো হৈছে নেমু পানী স্পেচিয়েলি তাত যদি অলপমান চিয়া চিডছ দি থৈ দিওঁ ন তেতিয়া আৰু বেছি ভাল হয় খাবৰ কাৰণে টেষ্টো হয় তাতে লগতে মানে কি হেল্থৰ কাৰণে বহুত বেনিফিটছ থাকে চ' আমি সেই গৰমৰ দিনকেইটাত কি হয় আমাৰ ডিহাইড্ৰেশ্যনৰ পৰিমাণ বহুত বেছি বাঢ়ি যায় তো এনেকুৱা সময়ত আপুনি যদি দিনটোত এগিলাচ হ'লেও নেমু পানী খায় তেতিয়া আপোনাৰ শৰীৰটো বহুত বেছি ঠাণ্ডা লাগি থাকে তাৰ লগতে এতিয়া নেমু প্ৰাইচো কমিছে ন 20 টকাত 5টা পাই গৈছোগৈ মাজতে যে এনেকুৱা হৈছে 20 টকাত মাত্ৰ 2টা দুখ লাগি গৈছে তেতিয়া খোৱাটো কমি যায় কিন্তু এতিয়া পুৰা খাব পাৰে চ' ৰাতিপুৱা মোৰ আধাখিনি কাম হৈ গ'লগৈ কিন্তু এই ড্ৰয়িং ৰুমৰ চাফ চাফাই বাকী আছে
কুকিঙৰ কাম গোটেইখিনি হৈ গ'লগৈ পাছত কালি অঞ্চুক লৈ আহিলোঁ আহোঁতে মই স্কুলৰ পৰা তো সি ইমানেই তাহাঁ দুটা থাকিলে একদম ৰুমৰ অৱস্থা বেয়া কৰি দিয়েগৈ তাৰ লগতে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তাৰ লগতে প্ৰথমবাৰ আহিছে যদি বা এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আমাৰ ফেমিলিৰ লগত জড়িত হৈ যাওক আৰু এতিয়া মই প্ৰণৱৰ থালিখন ৰেডি কৰি লওঁ পাহিক বাৰু টিফিনটো সেইদৰে দি পঠালোঁ কিন্তু আমি ইডলিটোনো কিহৰ লগত খাম হয় সেইটো ভাবিয়ে অকণমান বোলো চাটনি এটা বনাওঁ ঘৰতে নাৰিকলো আছিলে মগু বুট সেইবোৰ তিয়াই থোৱা আছিলে সেই সকলোখিনি মিক্সিত দি অকণমান নেমু চেপি দিছোঁ জ্বলাটো অকণমান সৰহকৈ এই সকলোখিনি ভালকৈ মিক্সিত মাৰি লৈছোঁ ধুনীয়া পেষ্টটো মানে আমাৰ যিটো চাটনি হ'ব সেইটো ৰেডি হৈ গ'ল তাত ভাবিছোঁ এটা ফোৰণ দি দিওঁ তাৰ কাৰণে অকণমান সৰিয়হ গুটি কেইটামান জলকীয়া আৰু লগতে নৰসিংহ পাত বাছ অকণমান তেলতে ভাজি দিছোঁ তেলটো সৰহকৈ দিলে বাৰু ভাল লাগে কিন্তু কমতো চলি যায় বাছ আমাৰ চাটনি ৰেডি আপোনালোকে বহুতে কমেণ্ট কৰি থাকে দীপশিখা তোমাৰ ৰাতিপুৱা থালিখন বহুত ভাল লাগে সঁচাকৈ থালিখন আচলতে চিম্পলে থাকে কিন্তু কি জানে আমি যদি ধুনীয়াকৈ সজাই পৰাই দিওঁ ন দেখিবলৈও ভাল লাগে তাৰ লগতে খায়ো ভাল লাগে আৰু এনেকুৱা হ'লে কি জানে কি বস্তু দিছোঁ চব দেখা পোৱা যায় ন ধুনীয়াকৈ তো ভোকটো অট'মেটিকেলি বাঢ়ি আহে আৰু স্পেচিয়েলি প্ৰণৱ এনেকুৱা ধৰণৰ ল'ৰাজনে সি লৈ নাখায় মানে এক্সট্ৰা থাল এখনতো দি দিওঁ যে ভাতৰ থালখনত জেগা কমি যাব পাৰে তো এক্সট্ৰা থাল এখনত দি দিওঁ নাই তেতিয়া নাখায় সেইটো থাকিয়ে যায় তেতিয়া সেইকাৰণে আজিকালি মই ট্ৰাই কৰোঁ কি একেখন থালতে সৰু সৰুকৈ যাতে দিব পাৰোঁ সি খাই দিয়ে তেতিয়া ধুনীয়াকৈ আৰু এতিয়া পাহিক স্কুলৰ পৰা লৈ আহিলোঁ কালি কেনেকুৱা গৰম আছিলে মই কৈছিলোঁ নহয় আজি এতিয়া আকৌ মানে ৰাতিপুৱা পাই বাৰু মানে সৰু সৰুকৈ অকণকৈ বৰষুণ দিয়ে আছে একদম চিপচিপকৈ এতিয়াও মানে সেয়া তেনেকুৱা বৰষুণ দি আছে একদম পৰিৱেশটো ঠাণ্ডা হৈ গ'লগৈ তেনেকুৱা হ'লে ভালো লাগে দেই এদিন গৰম এদিন ঠাণ্ডা এনেকুৱা হ'লে আৰু কি লাগে ন এনেকুৱা পৰিৱেশ সেইকাৰণে অসমৰ ৱেডাৰটো বহুত ভাল অসমত থকা মানুহবোৰে সেইকাৰণে দিল্লী চাইডে থাকিবলৈ গ'লে বহুত কষ্ট পায় যে তাৰ এটা মেইন কাৰণেই হৈছে এইটো জানেনে অসমত যিফালে চাই চাৰিওফালে অকল হৰিয়ালি গ্ৰীনেৰী চাৰিওফালে গছ গছনি বৰষুণ ধুনীয়া ৱেডাৰ ভাল লাগে এনেকুৱা ৱেডাৰত থাকি এতিয়া ঘৰলৈ যাওঁ পাহিক ভাতটো খোৱা মোৰ কাম এটা আছিলে সেয়া কৰিলোঁ একচুৱেলি কাপোৰ কেইটামান কিনিব আছে টুকুৰা টুকুৰি কাপোৰ মই অকণমান চিলাব লগা হৈ আছে চ' সেই কাপোৰকেইটাও কিনি ল'লোঁ পাহিক অকণমান সোনকালে আহি গ'লোঁ তাইক নিবলৈ চ' সেয়া এতিয়া ভাতটো খাওঁগৈ মই আজি কৈছিলোঁ যে শুকান মাছ বনাইছোঁ মোৰ একদম প্ৰিয় ফোন মানে মই ভাবি আছোঁ কেতিয়া যাম ভাত খাম ৰাতিপুৱা আহোঁতে ভাত খোৱা নহ'লে এই ইডলি বনাইছোঁ যে পাহিৰ টিফিনত সেয়াই খাই আহিছোঁ এতিয়া প্ৰায় 2-3টামান বাজিছে দুপৰীয়া কিন্তু দেখি এনেকুৱা লাগিছে যেন সন্ধিয়াই হৈছে নেকি বতৰ ইমান বেয়া সেই যে গৰম দুদিনমান পেলালে তাৰপাছৰ পৰা একদম ঠাণ্ডা ডিব্ৰুগড় বতৰটো বৰ ভাল লাগে সেইকাৰণে মানে অসমৰে বতৰ ধুনীয়া বাৰু এইফালে মই এটা বনাব লৈছোঁ মেংগো আইচক্ৰীম নিচিনাকৈ তাৰ কাৰণে আমুল ক্ৰীম আৰু যিটো আমাৰ আই থিংক চুগাৰ থাকে ন সেইটো ভালকৈ ফেটি লৈছোঁ লগতে মেংগো পাল্পছ দি পেলাই মই ভাবিছোঁ সৰু সৰুকৈ আইচক্ৰীম বনাম যিহেতু আমাৰ ঘৰত আলহী আহিব তাকো দৰা লৈ আহিব ননত বিশ্বনাথ চাৰিআলিৰ পৰা আহিব ন গতিকে মই অকণমান আইচিং কৰি ওপৰত অকণমান মেংগো দি পেলাই এয়া মই ফ্ৰিজত ভৰাই থৈ দিম তাহাঁতি যেতিয়া আহিব তেতিয়া ছাৰ্ভ কৰিম কিন্তু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যিহেতু আলহী আহি পাওঁতে দেৰিয়ে হ'ল তেওঁলোকৰ লগত অকণমান সময় দিওঁ কথা পাতোঁ সেই ভাবি আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আকৌ ভাতৰ যোগাৰ কৰিব আছেই যে পুনৰ লগ পাম নতুন ভিডিঅ' হৈ তেতিয়ালৈকে নমস্কাৰ